জীৱনটো বৰবাদ কৰি দিলে, জীৱনটো বৰবাদ কৰি দিলে বন্ধুসকল, জীৱনটো বৰবাদ কৰি দিলে। মোৰ বন্ধুৰ জীৱনটো বৰবাদ কৰি দিলে। মোৰ বন্ধু এটা ছোৱালীৰ লগত প্ৰেম কৰিছিল আৰু এই ছোৱালীটো মোৰ বন্ধুক দুখ দি বেলেগ এটা ল'ৰাৰ লগত গুচি গ'ল। সেই ছোৱালীৰ লগত মোৰ বন্ধু ৰাতি দিন এলো এলো কৰি আছিলে আৰু এই ছোৱালীৰ পিছত কিমান যে টকা পইচা খৰচ কৰিলে। মই যদি তাৰ পৰা কেতিয়াবা ধাৰ বিচাৰিছিলোঁ, তাই কিন্তু মোকে ধাৰ নিদিছিল আৰু এই ছোৱালীৰ কাৰণে হাজাৰ হাজাৰ টকা খৰচ কৰিছে। বন্ধুসকল, মোৰ বহুত দুখ লাগিছে। এনেকৈ প্ৰেম নকৰিব আপোনালোকে, মোৰ বহুত দুখ লাগিছে, মোৰ বহুত দুখ লাগিছে। এইটো কি আপোনালোকে সঁচা ভাবিছে নেকি? এইটোতো মই এটা ধেমালি কৰিছোঁ। এইটো সঁচা নহয়। মোৰ বন্ধু আছে, কিন্তু মোৰ বন্ধু কাৰোবাৰ লগত প্ৰেম নকৰে। এইটো বহুতে সঁচা বুলি ভাবিছে, এইটো সঁচা নহয়। এইটো মই এটা প্ৰেংক কৰিছোঁ। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে, আনন্দ লাগিছে, তেনেহ'লে এটা লাইক কৰি দিব আৰু মোৰ এটা চেনেল আছে মেহবুব নিউ ছ'চিয়েল ফাইল, আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, ইউটিউব চেনেল। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। আপোনালোকে এইটো সঁচা ভাবিছে নেকি? এইটো সঁচা নহয়, একেবাৰে মিছা কথা কৈছোঁ। মই মানে এটা আনন্দ কৰিছোঁ, প্ৰেংক কৰিছোঁ।